Hey everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালেই। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পালে কিদৰে আমি ৰাতিপুৱা ওলাই আহিছিলোঁ শ্বিলঙৰ অভিমুখে। আমাৰ হাতত মাত্ৰ এটাই দিন আছিলে। তাৰ পৰা অলপ সময় ফুৰি প্লানি অলমোষ্ট 2:30 হৈ গৈছিলে, গতিকে ভোকো লাগিছিলে। চ' আমি সকলোৱে ভাত এসাঁজ খাই ল'লোঁ। খাই মেলি আমি 7 Sisters ৱাটাৰফলৰ ফালে ওলাই গ'লোঁ। দুৰ্ভাগ্যবশতঃ মানে ৱাটাৰফলছ কেইটা নেদেখিলোঁ, মানে 7টা ৱাটাৰফলছ। কিন্তু একো নাই, ভাগ্য মিলিলে চব দেখি, নিমিলিলেতো উপায় নাথাকে ন। কিন্তু চাওকচোন চাৰিওফালে ডাৱৰে আৱৰা, এইটো পৰিৱেশৰ মানে আমেজটো এক সুকীয়া আমেজ ন। গতিকে যি পায় যেনেকৈ পায় তাতে সুখী থাকিব লাগে। বাকী 7 Sisters ৱাটাৰফলটোতো নেদেখিলোঁ, কিন্তু তাৰ বিপৰীতে এনেকুৱা এটা মানে ঝৰ্ণা বুলিয়ে কৈছোঁ, ঝৰ্ণাৰ নিচিনা আছিলে। এনেকৈ ফটো চটো ক্লিক কৰিব পৰা, কিন্তু অলপমান চাফা হোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন। পানীখিনি অলপ বোকা নিচিনা। তাৰ পৰা ইয়াতে এনেকৈ পাপাই ভাইটিয়ে ফটো মাৰি আছিলে, ভাবিলোঁ ময়োতো যাওঁ, ময়ো এখন থলোঁ আৰু। কিন্তু বৰ এটা ভাল নাহিলে যদিও মানে বেকগ্ৰাউণ্ডটো অলপহে কৈছোঁ নহয়, পানীখিনি বোকা নিচিনা বুলি। তাৰপাছত এইটো ৱাটাৰফলৰ কথা মায়ে গম পোৱা নাছিলে। আকৌ মই মালত ওলাই যাব লগা হ'ল, পাপাও গ'ল। পিছে এইবাৰ বেলেগ এটা ছাইডে আহিছোঁ, যোনফালেদি প্ৰথমতে নামিছিলোঁ সেইটো ছাইডে নহয়, এইবাৰ বেলেগ এটা ছাইডেদি আহিলোঁ। মানে য'ত ডেমৰ নিচিনাকৈ মানে টেক্সাৰ আছে সেইটো ছাইডে আহিলোঁ। এইটো মানে একচুৱেল ঝৰ্ণা নে কি নে মই একো বুজি নাপালোঁ দেই। মানে এনেকুৱা হেৰিকৈ আছে, কোনোবাই যদি মানে গম পায় মোক জনাবচোন দেই। বাকী ইয়াৰ পাপাই ফটো মাৰো কৈ আছে, কেইখনমান ফটো ক্লিক কৰি দিলোঁ আৰু মায়েও কেইখনমান ফটো ক্লিক কৰিলে, মোকো কেইখনমান ক্লিক কৰি দিলে। বাকী সেয়াই আৰু, এফালে নেদেখিলে আনফালে ভগৱানে চকু মেলি চাই যে, এয়াই আৰু। তাত অলপ সময় থাকি আমি ওলাই আহিলোঁ। তাৰ পৰা আমি আহি থাকোঁতে মানে ৰাস্তাতে ৱাটাৰফল পাইছিলোঁ। সৰু ৱাটাৰফল, ডাঙৰ নহয়, তথাপিও মানে 7 Sisters ৱাটাৰফলত মানে গৈ একো নেদেখিলোঁ, ডাৱৰৰ কাৰণে একো নেদেখিলোঁ। সেইটো আমাৰ গাতো একো দুখ নাই বা প্ৰকৃতিৰ গাতো একো দুখ নাই। যেতিয়া যাৰ ভাগ্য থাকে তেতিয়া তেওঁ এনেও দেখিবই। বাই দ্য ৱে একো নাই, আকৌ আহিম। এতিয়াতো ফাৰ্ষ্ট ভিজিটহে, আকৌ আহিবলগীয়া আছে, কাৰণ এদিনতে সম্পূৰ্ণ শ্বিলং চেৰাপুঞ্জী ফুৰাটো সম্ভৱ নহয়। গতিকে আকৌ আহিম। বাকী এইটো ৱাটাৰফল আমি 7 Sisters ৱাটাৰফলৰ পৰা উভতি আহোঁতে লেফ্ট ছাইডে আছিলে। ৰাইট ছাইডেতো এটা বিগ ছাৰপ্ৰাইজ পালোঁ আমি, চাই থাককচোন ভিডিঅ'টো। এইটোৰ ফালে আমি অলপ আগবাঢ়ি গ'লোঁ, মানে ওচৰলৈ আগবাঢ়ি গ'লোঁ। পাপাহঁতেও যাওঁ বুলি ক'লে, যেতিয়া ভাইটিও যাওঁ বুলি ক'লে, গতিকে চব মানে গাড়ী এনেকৈ পাৰ্ক কৰি আগবাঢ়ি গ'লোঁ। গৈছিলোঁ পাপাহঁতে এনেকৈ তাতে ফটো চটো ক্লিক কৰিলে, ময়ো ফটো কেইখনমান ক্লিক কৰিলোঁ, অলপ ভিডিঅ' কৰি ৰাখিলোঁ যাতে আপোনালোকক দেখুৱাব পাৰোঁ। নেচাৰেল হয় নে আৰ্টিফিচিয়েল হয় ভালকৈ গম নাপালোঁ দেই। আমি গৈ থাকোঁতে এইটো যোনটো ৱাটাৰফলৰ কথা কৈছোঁ দেখিছিলোঁ যে এইটো লেফ্ট ছাইডে আছিলে, কিন্তু ৰাইট ছাইডে এটা ৱাটাৰফল আছিলে। সেইটো ৱাটাৰফল আপোনালোকে চাব কিমান ডাঙৰ। আৰু মানে আমি যেতিয়া সেইখিনি জেগা পাইছিলোঁগৈ, তেতিয়া ৰাইট ছাইডে যোনটো ৱাটাৰফল আছিলে তেতিয়া মানে ডাৱৰে আৱৰি ৰাখিছিলে। আৰু আমি এইটো ৱাটাৰফলত যাওঁতে মানে অলপ সময় তাতে ৰ'লোঁ ন, ফটো চটো ক্লিক কৰোঁতে। সেই সময়তে মানে ডাৱৰখিনি অলপ সময় মানে আঁতৰি গ'ল। আৰু তাৰপাছত আমি যোনটো পৰিৱেশ দেখিলোঁ নহয়, মানে আচৰিত। 7 Sisters ৱাটাৰফলত যোনটো পৰিৱেশ মানে আমি চাবলৈ গৈছিলোঁ, সেই একেই মানে একজেক্ট ছেইম নিচিনা বুলিয়ে ক'ব পাৰি এইটোত দেখিলোঁ। তাত অলপ সময় ৰৈ পেলানি আমি এইটো ৱাটাৰফলৰ ফালে গ'লোঁ। মানে এনেই ৰাস্তা কাষৰ পৰাতো দেখিছোঁ, ভাবিলোঁ অলপমান ওচৰলৈ যাওঁ, গতিকে চাই থাকক ভিডিঅ'টো। আৰু এইটো ৱাটাৰফলৰ নাম হৈছে ৱাটাৰফলছ। নামটো আচৰিত নহয়নে? প্ৰথমবাৰ ময়ো শুনিছোঁ। এইটো ৱাটাৰফলৰ কথা আমি গম পোৱা নাছিলোঁ, কিন্তু যেতিয়া আমি ৰাস্তাত ৰৈ আছিলোঁ তেতিয়া মানে মায়ে পটককৈ দেখিলে, মানে সেইটো চাইডে মানে তাৰ পৰা মাতিলে আমাক। তাৰ পৰা আমি গৈ পেলাই যোনটো দেখিলোঁ নহয়, বহুত ভাল লাগিলে। আমাৰ মনত যোনটো অসন্তুষ্টি আছিলে 7 Sisters ৱাটাৰফল নেদেখাৰ, সেইটো এইটো ৱাটাৰফলে সম্পূৰ্ণ কৰিলে। চাওকচোন পৰিৱেশটো, অতি মনোমোহা নহয়নে? মানে আপোনাক মোহি ল'ব সেইটো পৰিৱেশে, মানে মই আপোনালোকক ইমানেই মানে গেৰেণ্টি দিব পাৰিম।
আৰু কি ধুনীয়া এটা ৱাটাৰফল। এইটো ৱাটাৰফল হৈছে ৱাকাবা ৱাটাৰফল আৰু এইটো ৱাটাৰফল খুব কম মানুহে হেনো দেখা পায়, মানে যোনসকলে বাৰিষা কালত আহে তেওঁলোকে মানে এইটো দেখা পায় আৰু যদি মানে ভাগ্য ভাল থাকে তেতিয়া দেখা পায়। এতিয়া দেখিছে নহয় চাৰিওফালে ডাৱৰ খৰাং কালত এইটো ৱাটাৰফল শুকাই যায় বুলি কৈছে। ইয়াত কোনো পানী মানে এনেকৈ নাহে আৰু মানে দেখা নাপায় আৰু। ৱাকাবা ৱাটাৰফলৰ পৰা উভতি যাওঁতে আৰু এটা ৱাটাৰফল পালে। এইটো হৈছে আৰ্টিফিচিয়েল ৱাটাৰফল। ভাইটিহঁতে নামি গ'ল, আমি নামি যোৱা নাছিলোঁ, মানে মা ভাইটি গ'ল আৰু এনেই চাবলৈ প্লানি। পাপা মই গাড়ীতে থাকিলোঁ আৰু কৈছিলোঁ যে ইয়াৰ আগৰটো ভিডিঅ'ত আনাৰস কিনিছিলে বুলি পাপাই মই এটা আনাৰস কাটি খালোঁ আৰু এটা ঘৰলৈ লৈ গ'লোঁ। বাকী আমাৰ এই যাত্ৰা শ্বিলঙৰ চেৰাপুঞ্জীৰ এই যাত্ৰা ইয়াতে শেষ হৈছে। ইয়াৰ পাছত আমি আৰু ঘৰলৈ উভতি আহি আছোঁ। আমি ঘৰলৈ উভতি আহোঁতে প্ৰায় ৰাতিপুৱা 3:30-4টাই বাজিলে মানে যোৰহাট পাওঁতে। আৰু তাৰ মাজত কি টোপনি আহিলেও মানে কৈছোঁ নহয়, কেনেকৈ সাৰ পাই আহিছোঁ। আহি পেলাইতো একদম মানে ডাইৰেক্ট বিচনাত পৰি আৰু মানে দিনৰ একেবাৰে 2টামান বজাতহে সাৰ পাইছোঁ। বাকী এয়া চাওকচোন শ্বিলঙৰ নাইট ভিউ কি ধুনীয়া নহয়নে? আমি উভতি আহোঁতে এয়া দেখা পালোঁ আৰু ইমান ধুনীয়া ন। তাতে অলপ সময় ৰ'লোঁ, তাৰ পৰা আৰু ঘৰলৈ উভতি আহিলোঁ। বাকী আপোনালোকৰ লগত কেইখনমান ফটো শ্বেয়াৰ কৰিছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, মোক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।